বাস্তুশাস্ত্ৰৰ মতে ইতিবাচক শক্তিয়ে সদায় মানুহৰ সমৃদ্ধি আনে, সুখ আনে, যাৰ ফলত ঘৰৰ পৰিৱেশ ভাল হোৱাৰ লগতে পৰিয়ালৰ আন সদস্যসকলৰো সদায় সুখ আৰু সমৃদ্ধি আহে। এই ইতিবাচক শক্তিয়ে ঘৰৰ আৰ্থিক আৰু সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। বাস্তুশাস্ত্ৰই এনে কিছু ইতিবাচক বাস্তুৰ পৰামৰ্শ দিছে যিয়ে সদায় আপোনাক সুখী আৰু ধনী কৰি ৰাখিবলৈ জীৱনলৈ সুখ আৰু শান্তি আনিব পাৰে। জানো আহকচোন বাস্তুশাস্ত্ৰৰ এনে কিছুমান পৰামৰ্শ। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে বাস্তুশাস্ত্ৰই দিয়া এনে কিছুমান ইতিবাচক পৰামৰ্শ আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকবৃন্দ, বাস্তুশাস্ত্ৰই এনে কিছু ইতিবাচক পৰামৰ্শৰ পৰা আজিৰ প্ৰথম বাস্তু পৰামৰ্শটো হৈছে, কি বস্তু নিজৰ টকা লোৱা মোনাখনত ৰাখিলে মানুহ সদায় ধনী হৈ থাকিব পাৰে, ধন টকাৰ অভাৱ দূৰত ৰাখিব পাৰে। অৱশ্যে এনেবোৰ বাস্তু উপদেশ বিশ্বাসৰ সৈতে কৰিলেহে সুফল পোৱা যায়। কাৰণ কথাতে কোৱা হয় যে বিশ্বাসেই ভগৱানক পোৱা যায়। এই শাস্ত্ৰৰ উপদেশ অনুসৰি নিজৰ মণিবেগত নাইবা জেপত পদুম ফুলৰ গুটি ৰাখিলে ব্যক্তি বিশেষৰ চাৰিওফালে ধনাত্মক শক্তি বিৰাজ কৰে, যাৰ ফলত তেওঁৰ আগন্তুক দিনবোৰ ভাল হৈ পৰে। লোকজনৰ আৰ্থিকভাৱে সুখ শান্তি অহাৰ লগতে মানসিক সুখ শান্তি বিৰাজ কৰিব, কিয়নো এনে কৰ্মৰ ফলত ব্যক্তিৰ ওপৰত মা লক্ষ্মী আৰু ধন কুবেৰৰ কৃপাদৃষ্টি পৰে। ইফালে বাস্তুশাস্ত্ৰ অনুসৰি যদিহে টকা লোৱা মোনাত অৰ্থাৎ মণিবেগত আঁহত গছৰ পাত ৰাখি থোৱা যায় তেন্তে তাক অতি শুভ বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্ম অনুসৰি আঁহত গছৰ পাত পবিত্ৰ। এই পাত ভালদৰে ধুই পানীত শুকাই পাতখিলা ভাঁজ নোখোৱাকৈ মণিবেগত ৰাখিলে অৰ্থনৈতিক সমস্যা দূৰ হয়। সেই লোকৰ গৃহত মা লক্ষ্মীৰ কৃপা দৃষ্টি পৰে। লগতে সেই ব্যক্তিৰ মানসিক অশান্তি দূৰ হয় আৰু ব্যক্তিৰ কৰ্মক্ষেত্ৰত উন্নতি দেখা যায়। লগতে এটকীয়া নোট এখন মণিবেগত ৰাখি থোৱা অত্যন্ত লাভজনক। যদিও এই নোট পাবলৈ তাকৰ, ইয়াক ধুনীয়াকৈ এখন নীলা কাপোৰেৰে মেৰিয়াই মণিবেগৰ এটি চুকত ৰাখি থলে সম্পূৰ্ণ লাভ পাব পাৰি। এনে শুভ কৰ্মৰ ফলত ব্যক্তিৰ জীৱনত মা লক্ষ্মীৰ শুভ দৃষ্টি পৰে আৰু আৰ্থিক দৈন্যতা দূৰ হয় বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে।